নমস্কাৰ, এছামিজ ৰেচিপিজ এণ্ড ব্লগছলৈ স্বাগতম। আজি মই বনাম হোল চিকেন। হোল চিকেনৰ কাৰণে মই এটা গোটা চিকেন ধুই লৈছোঁ। তাৰপিছত এনেকৈ চিকেনটো মই মাজে মাজে এনেকৈ কাটি লৈছোঁ। মছলাবিলাক ভালকৈ সোমাবৰ কাৰণে গোটেই চিকেনটোত মই এনেকৈ অলপ অলপকৈ মাজে মাজে এনেকৈ চুৰি কটাৰী এখনেৰে এনেকৈ অলপ অলপকৈ কাটি ল'ম মই। ইয়াত মই মছলা লৈছোঁ। জিঞ্জাৰ গাৰ্লিক পেষ্ট পেকেটটো দুপেকেট লৈছোঁ। হালধি গুড়ি দিছোঁ মই, অনুমান মতে হালধি গুড়ি দিলোঁ মই। ইয়াত মই ৰেড চিলি পাউডাৰ দিছোঁ। যিহেতুকে মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ইয়াত মই দিছোঁ ধনিয়া গুড়ি পেকেট। মই ইয়াতে গোটেই পেকেট মছলাই ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই দিম ইয়াত জিৰা পাউডাৰ, মানে জিৰা গুড়ি দিছোঁ মই ইয়াতে। তাৰপিছত মই অকণমান চিকেন মছলা আৰু মিট মছলা অকণমানকৈ দিছোঁ মই ইয়াতে। এতিয়া মই নেমু এডোখৰ ল'ম। নেমু এডোখৰৰ জুচ উলিয়াই মই নেমুৰ ৰসেৰে গোটেই হোল চিকেনটোত এনেকৈ লেটিয়াই ল'ম। তাৰপিছত মই মছলাখিনিতো নেমুৰ জুচ দিম। নেমুৰ জুচ দিছোঁ মই, আৰু এয়া দৈ লৈছোঁ মই। কিনা দৈ ব্যৱহাৰ কৰিছোঁ মই, এইটো টেঙা দৈ হয়। এইটো দৈৰে মই মছলাখিনি ভালকৈ এনেকৈ সানি ল'ম ভালকৈ মছলাখিনি মই। দৈ মই আপোনাৰ 3-4 চামুচমান লৈছোঁ ডাঙৰ চামুচেৰে। মই আন্দাজতে ল'লোঁ। মই নিমখ দিছোঁ, সোৱাদ অনুসৰি মই নিমখ দি ল'ম ইয়াতে। নিমখেৰে এনেকৈ মই মছলাখিনি ভালকৈ সানি লৈছোঁ। এনেকৈ মই ভালকৈ সানি লৈ চিকেনটোত মই এনেকৈ ভালদৰে সুমুৱাই দিছোঁ। মানে এয়া যে কাটি কাটি লৈছিলোঁ মই মাজে মাজে, তাত ভালকৈ চিকেনখিনিত মছলাখিনি ভালকৈ সুমুৱাই দিব লাগিব। গোটেই চিকেনটোতে মই এনেকৈ গোটেই মছলাৰে সানি ল'ম। গোটেই চিকেনটোতে এনেকৈ ভালকৈ লেটিয়াই লেটিয়াই ভালকৈ মছলাখিনি লগাব লাগিব। এনেকৈ ভালকৈ লগাই ল'ব লাগিব। এনেকৈ মই গোটেই মছলাখিনি ভালকৈ লগাই ল'ম। এতিয়া লগোৱা হ'লে মই এইখিনি ফ্ৰিজত থ'ব লাগিব। 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে মই ফ্ৰিজত ৰাখি দিছোঁ। 1 ঘণ্টাৰ পিছত উলিয়াম। এতিয়া মই ম'ম' ষ্টেণ্ড এটা লৈছোঁ। তাত মই চালাড পাত এনেকৈ মই গোটেই ম'ম' ষ্টেণ্ডটোত ঢাকি লৈছোঁ। তাৰপিছত মই এয়া হোল চিকেনটো ইয়াতে মই দি লৈছোঁ। হোল চিকেনটো দি ইয়াতে মই মছলাখিনিও ভালকৈ দি ল'ম ওপৰত। মছলাখিনি যিখিনি মোৰ কাঁহীত বাচি গৈছে, সেইখিনি মছলা মই ইয়াতে ভালকৈ ভিতৰত সুমুৱাই দিছোঁ। আৰু মই যিখিনি আছিলে গোটেইখিনি মই ইয়াতে লগাই দিছোঁ। মছলাখিনি ভালকৈ লগাই দিছোঁ। এতিয়া মই ভালদৰে সিজালৈকে এইটো মই সিজাই ল'ম। এতিয়া মই ইয়াত গেছৰ ওপৰত এখন টাৱা বহুৱাইছোঁ গৰম হ'বলৈ। টাৱাখনত মই এয়া গৰম হোৱাত মিঠাতেল দিছোঁ মই। প্ৰয়োজন মতে মই মিঠাতেল দি লৈছোঁ চিকেনটো ফ্ৰাই কৰিবলৈ। চিকেনটো ভালকৈ সিজি গৈছে, এয়া সিজি গৈছে ভালকৈ। সেয়েহে মই ইয়াতে এতিয়া চিকেনটো ডিপ ফ্ৰাই কৰিম। মই আপোনালোকে সাৱধানে বহুৱাব, নহ'লে তেল ছিটিকিব। এনেকৈ ৰঙচুৱা হোৱাকৈ ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। মই বাকী ৰোৱা কাঁহীত ৰৈ যোৱা মছলা অকণমান আছিলে, সেইখিনি মই ইয়াতে ওপৰত এনেদৰে দি দিছোঁ। এতিয়া মই চিকেনটো খুব সাৱধানে এনেকৈ লুটিয়াই ল'ম, যাতে দুয়োফালে ভালকৈ ডিপ ফ্ৰাই হয়। এয়া চাওকচোন, এয়া ওপৰৰ ফালে কি ধুনীয়া কালাৰ আহিছে। এনেদৰে কালাৰ অহাকৈ ভাজি ল'ব লাগিব ভালদৰে।
মোৰ ভজা হৈ গৈছে। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে, খাবলৈ বৰ সোৱাদ হৈছে। আপোনালোকৰ যদি খাবলৈ মন গৈছে এবাৰ ট্ৰাই কৰি চাব। মোক যদি কিবা সুধিবলগীয়া আছে কমেণ্ট বক্সত সুধিব পাৰে। আৰু প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।